নমস্কাৰ। আজি দিহিং থান শ্ৰী শ্ৰী দিহিং সত্ৰৰ শ্ৰী শ্ৰী বজৰঞ্জন দেৱৰ তিৰুভাৱ তিথি। আজি কৃষ্ণ একাদশী। বহু দূৰ দূৰণিৰ পৰা ভক্তসকলে আহি আজি এই সেৱা সৎকাৰ কৰে আৰু বহুতে প্ৰমাণো পায়। কোনোবাই হয়তো হাঁহ এটা আগ কৰে, কোনোবাই চাকি গছে আগ কৰে, কোনোবাই ছাগলী এটা আগ কৰে। বহুত দূৰ দূৰৰ পৰা শদিয়া ধুবুৰীৰ পৰা ভক্তসকল আহি চাকি বন্তি জ্বলায় আৰু প্ৰমাণো পায়। আজি কৃষ্ণ একাদশীৰ দিনা আমাৰ এই তিথিটো পৰে। মই আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে আৰু সকলোখিনি মই দেখুৱাম যিমানখিনি পাৰোঁ। এইখন হ'ল যদুমণি থান। এইখন থানেই হ'ল যদুমণি থান। মই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। গোটেইখিনি বস্তু আপোনালোকে গম পাব, দেখি পাব। আৰু আপোনালোকেও আহিব। মোৰ চেনেলটো মোৰ হয়তো বহুতে ফ'ল' কৰা নাই, ফ'ল' কৰি দিব আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিব। আহকচোন চাওঁ ভিডিঅ'টো। হেল্ল' থানলৈ যোৱা মুখ্য গেট হৈছে গেটৰ তলতেই সকলো ভক্ত যাব লাগিব। আৰু মানুহ চাওকচোন কিমান মানুহ, বহুত দূৰ দূৰণিৰ পৰা আহিছে। সকলোৱে প্ৰমাণ পাইছে। বহুত প্ৰমাণিত থান হয়। আপোনালোকেও আহি চাবচোন এবাৰ, কিবা এটা মনত আগ কৰি প্ৰমাণ পাবই। আৰু বহুত প্ৰমাণিত থান হয়। বহুত কিমান হাজাৰ হাজাৰ মানুহ আছে চাওকচোন, দেখি পাব। মই সকলোখিনি দেখা যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইবোৰ দোকান বহুত দূৰ দূৰৰ পৰা আহিছে দোকান বহিবৰ কাৰণে। দুদিন তিনিদিনৰ আগত থাকি লৈ পিনে জেগা চেগা বনাই ৰাখিছে, তাতে থাকি পিনে তিথিৰ দিনাখন দোকান মেলিছে। আৰু ভক্তসকলো আহে, দুদিনৰ আগতে আহে। কিছুমান দূৰৰ পৰা আহে যে দুদিনৰ আগত আহি পিনে থাকি ধুনীয়াকৈ আপোনাৰ নীতি নিয়মে আমাৰ যোনদিনা তিথি তাৰ আগদিনা ভবিজ বুলি কওঁ, সেই ভবিজৰ দিনা তেওঁলোকে ব্ৰতত থাকে। মানে একো তেনেকৈ বস্তু মানে ভাত নাখায়। এইটো হ'ল ঘুনুচা দৌল। ইয়াত ফাকুৱাৰ দিনা ফাকুৱাই খেলে। আগতে বহুত ওখ আছিলে, আমি দেখি অহাৰ পৰা সৰুৰ পৰা দেখিছোঁ। এইটো এতিয়া লাহে লাহে চাপৰ হৈ গৈ আছে। এইখন খেৰৰ থান বুলি কয়। আগতে খেৰেৰে বনোৱা আছিলে থানখন। এখন খেৰৰ থান বুলি কয়, সৰু থান বুলিও কয় এখন। এতিয়া আমি পামগৈ ছাগলী থান। ছাগলী থান মানে তাত হাঁহ, ছাগলী, পাৰ যিসকল ভক্তই আগ কৰি থয়, মানে তেওঁলোকে সেইখন থানতে আগ কৰি দিয়ে। হাঁহ, ছাগলী, পাৰ। এতিয়া আমি সেইখন থান পামগৈ। সৌ দূৰত যে দেখিছে সেইখন হৈছে গৰখীয়া থান। গৰখীয়া থানত ফাগুন মাহত সকাম কৰা হয়, গৰখীয়া সকাম কৰা হয়। এইভাগে হ'ল ছাগলী থান। ইয়াতে ভক্তসকলে হাঁহ, পাৰ, ছাগলী দান কৰে। এইবোৰ ছাগলী, হাঁহ, পাৰ দেখিছেনে? এইবোৰ চব চৰি আছে ছাগলী। হাঁহো খুলি থৈছে আৰু পাৰখিনিত থানত সেৱা কৰিবলৈ অহা ভক্তসকলক শ্ৰী কলেজত আছে চাহ দিছে বিনামূলীয়া, আৰু ভক্তসকলে খুব ভাল পাইছে।
কলেশ্বৰ দাস, তোমাক যেন ভগৱানে ভালে কুশলে ৰাখে। খুব ভাল কাম কৰিছা তুমি, আৰু আগুৱাই এনেদৰে ভক্তসকলক তুমি অলপ শুশ্ৰূষা কৰিবলৈ তোমাক আশীৰ্বাদ কৰিছোঁ। এভাগে হ'ল বৰথান। ইয়াত কিমান ভক্ত আছে দেখিছেনে, কিমান চাকি বন্তি জ্বলি আছে। এইভাগে হ'ল বৰথান। চাওকচোন কিমান ভক্ত আছে আৰু কিমান চাকি বন্তি জ্বলি আছে। সকলো দূৰ দূৰণিৰ পৰা ভক্ত আহি সেৱা সৎকাৰ কৰিছে। এইখন থানেই হ'ল বৰথান। আৰু এইজন হৈছে আমাৰ খকুৱা, মানে অভিজিত শইকীয়া। শিৱসাগৰৰ পৰা আহিছে তেওঁ থানত চাকি দিবলৈ। এইজন হৈছে তেওঁ ফেচবুকো আছে, আপোনাৰ সকলোৱে চিনি পায়। খকুৱা বুলি ক'লে চবেই চিনি পায়। তেওঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। সকলোলৈ ধন্যবাদ জনাইছোঁ।